Hello everyone, good morning. আজি আমি যাম ত্ৰিশূলধাৰী মন্দিৰলৈ আৰু ত্ৰিশূলধাৰী মন্দিৰ কিয় যাম সকলোৱে জানে। আজি যেহেতু সোমবাৰ আমি প্ৰত্যেক সোমবাৰে যেহেতু মহাদেৱৰ ওচৰত বন্তি লগাওঁ আৰু সেইকাৰণে আজি আমি যাম ত্ৰিশূলধাৰীলৈ আৰু এতিয়া পিকনিকৰো ছিজন হৈ আছে আৰু ত্ৰিশূলধাৰীত আজি কিমান মানুহ হৈছে আপোনালোকক দেখুৱাম আৰু ত্ৰিশূলধাৰী মন্দিৰো আপোনালোকে চাব পাৰিব। তো ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকক। ফাইনেলি আমি আহি আছোঁ গাড়ীত ন আছে গাড়ী চলাই বিন্দাছ আহি আছে এয়া চলাই আছে তেলটো ভৰাই লওঁগৈ আমি আৰু এতিয়া তেল দিব আৰু আমি এয়া আহি আছোঁ চাহপাত বাগানৰ মাজে মাজে দেখিছে আৰু এইখিনি হৈছে সোণাৰী গাঁও আৰু আমি এনেদৰে ধুনীয়াকৈ আহি আছোঁ। এই ৰাস্তাটো যে দেখিছে এইটো পকা আছিলে কিন্তু এতিয়া নতুনকৈ আকৌ বনাব যিহেতু মানে এইটো অলপ ডাঙৰ কৰিব সেইকাৰণে এয়া দেখিছে আৰু এয়া হৈছে ব্ৰহ্মপুত্ৰ নদী আৰু তাৰ কাষতে আছে ত্ৰিশূলধাৰীলৈ যোৱা এইটো ৰাস্তা সৰু আৰু কিনাৰতে আছে পাহাৰ। আপোনালোক যোন আহিছে সিহঁতে নিশ্চয় গম পায়ে চাগে। আৰু এয়া আমি ফাইনেলি পাই গ'লোহি ত্ৰিশূলধাৰী মন্দিৰ, যি মন্দিৰ শিলৰ এটা প্ৰকাণ্ড শিলৰ তলতেই আছে অন্ধকাৰত। আপোনালোকক দেখাম ভিতৰৰ ভাগ, আপোনালোকে চাই থাকক ভিডিঅ'টো। আমি দুয়োজনে খোজকাঢ়ি আহি আছোঁ আৰু মাহঁতো আহিছে, আপোনালোককতো দেখাইছোৱেই। মা আৰু দেউতা আৰু জেঠাইকো লৈ আহিছোঁ আজি, যিহেতু সদায় অকলেই আহোঁ। আৰু এয়া মই ভিতৰলৈ যাবলৈ লৈছোঁ। এয়া দেখিছে আমি সকলোখিনি মন্দিৰলৈ বুলি কৈ আছোঁ আৰু এইটো যে শিল দেখিছে তাৰ তলতেই মন্দিৰ আছে। ব'লকচোন চাওঁ আৰু কোনে কোনে দেখা নাই কমেণ্ট কৰিব আৰু যোন আহিছে তেওঁলোকেও কমেণ্ট কৰিব দেই। এয়া আহি আছোঁ, এতিয়া ভিতৰলৈ যাওঁ। যাবলৈ ভয়ে লাগে কাৰণ বহুত চাপৰ হয়, শিলটো গাত লাগি যায় বুলিও ভয় লাগে। ভক্তিভাৱত আহিছোঁ যেতিয়া ভয় চয় আৰু চব বাদ দিলোঁ ন। এয়া চাওক আৰু ভিতৰত দেখাই আছোঁ, চাওক এয়া দেখিছেনে আৰু ভিতৰতে এয়া পূজাৰী আছেই আৰু তেওঁ পূজা কৰে সদায়। আমিও ধুনীয়াকৈ ফুট চুট লৈ পেলাই সেৱা চেৱা কৰি লৈছোঁ আৰু এয়া অন্ধকাৰ আমাক দেখিছেনে নাই ক'ব নোৱাৰোঁ কিন্তু এয়া মানুহজনে ফুট লৈছে ধুনীয়াকৈ। ভিতৰতো ভিডিঅ'টো কৰি লৈছোঁ আপোনালোকক দেখাবৰ কাৰণে, কাৰণ আপোনালোকে হয়তো দেখা নাই ন সকলোৱে, তো সেইকাৰণে। আৰু তাৰপিছতে তাৰ ওচৰতে আছিলে দোকান দুখনমান চাহৰ। ভাবিলোঁ চাহ একাপকে খাই লওঁ, যিহেতু মাহঁতো আহিছে সেইকাৰণে ভাবিলোঁ চাহ আৰু লগত ৰ'ব এইটো যে দেখিছে এইটো হৈছে কিবা পিঠা, ভাপত দিয়া পিঠা বুলি কয়। আমি মন্দিৰ আহিলোঁ, আমাৰ মন্দিৰত চাকি বন্তি লগাই হৈ গ'ল আৰু এতিয়া প্ৰসাদ নিবৰ কাৰণে মাতি আছে। মানে আমি যেতিয়া আহিছিলোঁ তেতিয়া প্ৰসাদখিনি ইমানকৈ তিতা নাছিলে কাৰণ বহুত এতিয়া ঠাণ্ডা দিন যে সেইকাৰণে। এতিয়া তিতিছে আৰু এতিয়া সেইকাৰণে প্ৰসাদ নিবলৈ মাতি আছে। আমি গাড়ীতে বহি আছোঁ ন। আৰু সেইটো ফুট দেখিছেনে, বগা চন্দনৰ ফুট দিছে আজি, ৰঙা ফুট দিয়া নাই।